জ্যোতিষশাস্ত্ৰত 12টা ৰাশি আছে। এই 12টা ৰাশিৰ ভিতৰত 4টা ৰাশি বহুত শক্তিশালী হয়। এই ৰাশিৰ ব্যক্তিসকলৰ সৈতে যিকোনো ক্ষেত্ৰতে চেলেঞ্জ কৰাটো ভুল। এওঁলোক বহুত আত্মবিশ্বাসী হয় আৰু ধন টকা পইচা এওঁলোকৰ ওচৰত পৰ্যাপ্ত পৰিমাণে থাকে। সকলোতকৈ শক্তিশালী হয় এই 4টা ৰাশিৰ ব্যক্তিসকল। এতিয়া আহক জানি লওঁ সেই ৰাশিকেইটাৰ বিষয়ে। যদি আপুনি আমাৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশিৰ স্বামী গ্ৰহ হ'ল মংগল গ্ৰহ। মেঘ ৰাশিটো সকলোতকৈ শক্তিশালী ৰাশিৰ ভিতৰত এটা হয়। মেঘ ৰাশিৰ ব্যক্তিসকল মানসিকভাৱেও শক্তিশালী হয়। এই ৰাশিৰ ব্যক্তিসকলে কেৱল দ্ৰুতগতিত আগবাঢ়ি যায়। এওঁলোকে পিছলৈ আৰু ঘূৰি নাচায়। কেৱল কৰ্মৰ ওপৰত মেঘ ৰাশিৰ ব্যক্তিসকলে বিশ্বাস ৰাখে আৰু পৰিশ্ৰমৰ দ্বাৰা এওঁলোকে সফলতা প্ৰাপ্তি কৰে। লগতে এওঁলোকে আনৰ ওপৰত ভৰসা কৰি নচলে তথা কাৰো ওপৰত এওঁলোক বোজা হ'ব নিবিচাৰে। যি কামেই কৰে নিজৰ সাহস আৰু শক্তিৰ দ্বাৰা কৰে। পৰিশ্ৰম অধিক কৰে আৰু সফলতাও প্ৰাপ্তি কৰে। জীৱনৰ প্ৰথম ভাগত বহুত সংঘৰ্ষ কৰিব লগা হয়, কিন্তু শেষত অজস্ৰ ধন সম্পত্তিৰ গৰাকী হৈ পৰে। যদি কোনোবাই এওঁলোকৰ সৈতে বিশ্বাসঘাতকতা কৰে তেনেহ'লে সেই ব্যক্তিয়ে এটা ডাঙৰ শত্ৰু পালি ৰখাৰ দৰে হয়। সেয়েহে মেঘ ৰাশিৰ ব্যক্তিসকলৰ পৰা সাৱধানে থাকিব, কাৰণ মেঘ ৰাশি সকলোতকৈ শক্তিশালী ৰাশিৰ ভিতৰত এটা হয়। দ্বিতীয় ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সকলোতকৈ শক্তিশালী হয়। যদি এওঁলোকে কাৰোবাক ভাল পায় তেওঁৰ প্ৰতি সম্পূৰ্ণ সমৰ্পিত হয়। যদি কোনোবাই এওঁলোকৰ সৈতে শত্ৰুতা কৰে তেনেহ'লে সেই শত্ৰুতা এওঁলোকে স্বীকাৰ কৰি লয়, কাৰণ বৃশ্চিক ৰাশিৰ স্বামী মংগল গ্ৰহ হয় আৰু বৃশ্চিক ৰাশিৰ ব্যক্তিসকল সকলোতকৈ শক্তিশালী বুলি মানা হয়। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক যদি কোনোবাই আঘাত কৰে তেনেহ'লে তেওঁলোক অধিক আক্ৰমণাত্মক হৈ পৰে, কাৰণ বৃশ্চিক ৰাশি সকলোতকৈ শক্তিশালী ৰাশিৰ ভিতৰত দ্বিতীয় হয়। তৃতীয় ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি শক্তিশালী ৰাশিবোৰৰ ভিতৰত তৃতীয় নম্বৰত আছে। মকৰ ৰাশিৰ ব্যক্তিসকল বহুত সাহসী আৰু শক্তিশালী হয়। নিজৰ ওপৰত কেনেকৈ নিয়ন্ত্ৰণ ৰাখিব লাগে এওঁলোকে ভালদৰে জানে। মকৰ ৰাশিৰ ব্যক্তিসকলে আনৰ সৈতে ভাবি চিন্তিয়ে কথা পাতে। কাৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে এওঁলোকে ভালদৰে জানে। এওঁলোকে যিবোৰ কাম কৰে সম্পূৰ্ণ নিষ্ঠা সহকাৰে কৰে। নিজৰ কামক লৈ এওঁলোকে কেতিয়াও অহংকাৰ নকৰে আৰু এই পৰিশ্ৰমৰ ফল এওঁলোকে অলপ দেৰিকৈ পায়। দেৰিকৈ পালেও কিন্তু পৰ্যাপ্ত পৰিমাণে পায়। মকৰ ৰাশিৰ স্বামী গ্ৰহ শনি গ্ৰহ হয় আৰু শনি গ্ৰহে এওঁলোকক কৰ্মৰ ফল প্ৰদান কৰে। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ লক্ষ্য প্ৰাপ্তি কৰিব পাৰে। চতুৰ্থ ৰাশিটো হ'ল কুম্ভ ৰাশি। কুম্ভ ৰাশিও সকলোতকৈ শক্তিশালী ৰাশি হয়। কুম্ভ ৰাশিৰ ব্যক্তিসকলে নিজৰ ভাৱনাক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰি ৰাখে। এওঁলোকে আৱেগত একো সিদ্ধান্ত নলয়। কুম্ভ ৰাশিৰ ব্যক্তিসকল আত্মবিশ্বাসী হয়। নিজৰ জীৱনটো সুন্দৰ কৰিবলৈ এওঁলোকে অধিক পৰিমাণে পৰিশ্ৰম কৰে আৰু আগবাঢ়ি যায়। এওঁলোকে নিজৰ পৰিশ্ৰমৰ দ্বাৰা আগবাঢ়ি যাবলৈ বিচাৰে। এওঁলোকে পৈতৃক সম্পত্তিকো আশা নকৰে। এওঁলোকে নিজৰ নাম প্ৰসিদ্ধিৰ বাবে সকলোবোৰ সমৰ্পণ কৰি দিয়ে। সেয়েহে এওঁলোকে সফলতা প্ৰাপ্তি কৰিব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকল বহুত শক্তিশালী হয়, কাৰণ কুম্ভ ৰাশিৰ স্বামী গ্ৰহ শনি হয়। এই 4টা হ'ল সকলোতকৈ শক্তিশালী ৰাশি। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।